ৰাজনীতিৰ কথা ক'ব বিচৰা নাই, কিন্তু কথা হৈছে কি এই ঘটনাবিলাক যদি চৰকাৰখন ঠিকে থাকে, চৰকাৰৰ দায়িত্ব থকা মানুহবিলাক ঠিকে থাকে, এইটো হ'বলৈ নাপায়। কাৰণ 5 বছৰ ময়ো চৰকাৰত আছিলোঁ আৰু তাত হয় বড়োলেণ্ডত বিভিন্ন অঞ্চলবিলাকত ক'তবা ফৰেষ্টত ক'তবা বিল খালবিলাকত বেআইনীভাৱে বহি থকা মানুহ আছে, নাই নহয়। কিন্তু তৰিকাটো নিয়মটো তেনেকুৱা নহয়। আপুনি কিবা এটা কাম কৰাৰ আগতে আলোচনা বিলোচনাৰ মাজতে কৰিব লাগিব। বিশ্বখনত সবচে প্ৰায়োৰিটিত আমি মানুহে মানুহক চাব লাগিব। আমাৰ ভূপেন দাই সেইকাৰণে গীত গাই গৈছে, মানুহে মানুহৰ বাবে, মানৱতাৰ গীত গাই গৈছে। গতিকে প্ৰথম মানুহক চাব লাগিব, প্ৰকৃতিও বাচাই ৰাখিব লাগিব, জীৱ জন্তুও বাচি থাকিব লাগিব। কিন্তু যেতিয়া চৰকাৰী পক্ষই কিবা এটা কাম কৰিব, ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত যদি কিবা কৰিব লাগে ভাৰত চৰকাৰে, অসমৰ চাৰিসীমাৰ ভিতৰত কিবা কৰিব লাগিলে অসম চৰকাৰে, আৰু কাউন্সিলৰ ভিতৰত কিবা এটা ভাল বেয়া কিবা যদি হয় কাউন্সিল চৰকাৰখনে ইয়াৰ দায়িত্ব ল'ব লাগিব। গতিকে মই বিচাৰোঁ যে সকলো শান্তিত থাকক, ভালকৈ থাকক, ইয়াক লৈ পেলাই কোনো সংঘাত হ'ব নালাগে, যাতে ভালে সমস্যাবিলাক সমাধান হৈ যায়, সেইটোৱে মই কামনা কৰোঁ। আমি যিমানখিনি নিৰ্বাচন আগতে খেলিছোঁ, এই নিৰ্বাচনটো সবচে ভাল নিৰ্বাচন আমাৰ কাৰণে, কাৰণ আমি কাৰো লগত এলায়েন্সতো নাছিলোঁ, প্ৰেছাৰতো নাছিলোঁ, আৰু এইবাৰহে আমি নিজকে পৰীক্ষা কৰিব পাৰিছোঁ যে UPPL কি। গতিকে এইবাৰ নিৰ্বাচনত আমি খুব ভালকৈ ৰাইজৰ লগত মিলিজুলি নিৰ্বাচন খেলিছোঁ। গণতন্ত্ৰৰ আচল যিটো পৰিৱেশ সেইটো আমি এইবাৰ ফিল কৰিব পাৰিছোঁ, আৰু বহুত ভাল পাইছোঁ। আমি সব জনগোষ্ঠীয়ে আমাক কোনো এটা পৰিৱেশ এনেকুৱা আমি পোৱা নাই যে কোনোবা জনগোষ্ঠীৰ ওচৰত যাব নোৱাৰোঁ, কথা ক'ব নোৱাৰোঁ, মিটিং কৰিব নোৱাৰোঁ। খুব ভালকৈ আমি ইলেকশ্যনটো পাৰ কৰাইছোঁ, আৰু মইতো দেখি পেলাই যিটো দেখিছোঁ যে 10ৰ পৰা 12খন আসন পাই যাব পাৰে UPPLে, তেনেকুৱা এটা পৰিৱেশ।